Hello friends, মই আজি আছো কোকৰাঝাৰ ফ্লাইওভাৰত আৰু আপোনালোকে প্ৰথমতে এনজয় কৰি লওক সূৰ্য উদয় হোৱা ভিউটো মানে সানৰাইজ ভিউ টাইম ল্যাপস ষ্টাইলত I've got a feeling that I cannot explain. You want something different, but I don't want to change. Slowly but surely you began to fade. বন্ধুসকল এই কোকৰাঝাৰ ফ্লাইওভাৰখন আপোনালোকৰ 10 ফেব্ৰুৱাৰী 2015 চনত ইনাগুৰেচন কৰিছিলে আমাৰ আগ্ৰামা মহিলাৰী চালে আৰু এইখন ফ্লাইওভাৰ বন্ধুসকল প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হয় আৰু লগতে এই ফ্লাইওভাৰৰ মাজেদি ৰেল অহা যোৱা কৰে যাৰ দৃশ্য আপোনালোকে ইয়াতে আহি চাব পাৰে I've got a feeling that I cannot explain. মই এতিয়া ব্ৰিজৰ মাঝ ভাগত আছো আৰু খুস্কাৰি গৈ আছো আৰু আপোনালোকক ব্ৰিজৰ কিছুমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰি আছো আপোনালোকে ব্ৰিজটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত শেয়াৰ কৰি জনাব আৰু বন্ধুসকল এইটো ব্ৰিজত বিশেষ কৰি ৰাতিপুৱাৰ ভাগত আৰু আবেলিৰ সময়ত বহুত মানুহ গ্যাদাৰিং হয় এনে গ্যাদাৰিং নহয় বন্ধুসকল কিয়নো ইয়াত আহি বহুতে জগিং কৰে ওয়াৰ্কআউট কৰে আৰু ফ্ৰেছ এয়াৰ ইয়াতে লয় আৰু আপোনালোকেও আহিব পাৰে যদি কোকৰাঝাৰৰ বাসিন্দা হয় নিশ্চয় আহিব বহুত ভাল লাগিব আৰু বহুত মানুহ লগ পাব You want something different, but I don't want to change. Slowly but surely you began to fade. Things were finally changing. মই যেহেতু ৰাতিপুৱাই আহিছিলো সানৰাইজৰ ভিউটো ক্যাপচাৰ কৰিবলৈ সো মই অকমান ওয়াৰ্কআউট কৰিয়ে গলো ইয়াৰ পৰা I've got a feeling that I cannot explain. You want something different, but I don't want to change. Slowly but surely you began to fade. Things were finally changing, and I was not afraid. আপোনালোকেও যদি কেতিয়াবা কোকৰাঝাৰলৈ আহে তেন্তে এইখন ফ্লাইওভাৰত ফুৰিবলৈ আহিব পাৰে ভিডিওটো ইয়াতে হেক কৰো আৰু নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ